ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ ৰূপহীহাটতো কোভিডে লৈছে ভয়ংকৰ ৰূপ। বৰ্তমানলৈকে ৰূপহীহাটত 12জনকৈ ব্যক্তি মৃত্যুমুখত পৰিছে। সমষ্টিটোত দৈনিক বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা। কোভিডৰ গণসংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অধিক তৎপৰ হৈ পৰিছে স্থানীয় বিধায়ক নুৰুল হুদা। বিধানসভাৰ প্ৰথমটো অধিৱেশনৰ পিছৰ পৰাই দিনে নিশাই যুদ্ধকালীন প্ৰস্তুতি চলাই গৈছে মহামাৰী কৰোনাৰ পৰা সমষ্টিখনক উদ্ধাৰৰ বাবে। বিধায়ক নুৰুল হুদাই সমষ্টিটোত থকা 4টা স্বাস্থ্য কেন্দ্ৰৰ লগতে প্ৰায় 40টা ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰৰ সকলো স্বাস্থ্যকৰ্মীকে মাস্ক, চেনিটাইজ আৰু অক্সিমিটাৰ বিতৰণ কৰাৰ লগতে প্ৰতিজন স্বাস্থ্যকৰ্মীকে কোভিড নিয়ন্ত্ৰণৰ বাবে আহ্বান জনায়। আনহাতে কোভিড পজিটিভ হৈ হোম কোৱাৰেণ্টাইনত থকা লোকসকললৈ খাদ্য সামগ্ৰীৰ লগতে মাস্ক আৰু চেনিটাইজ আগবঢ়ায় বিধায়ক নুৰুল হুদাই। সমষ্টিটোৰ জুৰীয়া ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ৰূপহী মডেল হাস্পাতাল, গৰাজান ৰাজ্যিক চিকিৎসালয় আৰু তাৰাবাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসাকৰ্মীক বিতৰণ কৰে মাস্ক, চেনিটাইজ আৰু অক্সিমিটাৰ। মিনি পিএইচি এলেকাৰ 18টা সাব চেণ্টাৰ, এই সাব চেণ্টাৰত কৰ্মৰত যিসকল ANM আৰু MPW তেখেতসকলক পঠিয়াই দি প্ৰতিটো সাব চেণ্টাৰত এটাকৈ অক্সিমিটাৰ দিয়া হৈছে আৰু মাস্ক, চেনিটাইজাৰ দিয়া হৈছে আৰু এই মিনি পিএইচিখনতো 2টা অক্সিমিটাৰ দিয়া হৈছে। ইয়াত দিয়াৰ উদ্দেশ্য হ'ল যে আমাৰ কোভিড পজিটিভ যিদৰে আগবাঢ়ি গৈছে, কোভিডৰ সংক্ৰমণ বাঢ়ি গৈ আছে আৰু এই সংক্ৰমণ ৰোধৰ কাৰণে প্ৰচেষ্টা বিভিন্ন ফালেদি কৰা হৈ আছে। তথাপি আমি সম্পূৰ্ণ ছাকচেছ হ'ব পৰা নাই। আজিলৈকে আমাৰ ৰূপহী বিধানসভা সমষ্টি এলেকাত 12জন মানুহৰ মৃত্যু হৈছে আৰু বহুতো মানুহ পজিটিভ হৈ আইচলেশ্যনত আছে, হোম কোৱাৰেণ্টাইনত আছে, কিছুমান বেলেগ হস্পিটেলত চিকিৎসাধীনো হৈ আছে। এতিয়া এই সংক্ৰমণৰ পৰা আমি কেনেকৈ ৰক্ষা হ'ব পাৰি তাৰ কাৰণে MPW, চিকিৎসকসকল, ANM, GNM সকলোৱে আজি হাতে কামে লাগি গৈছে আৰু সেইকাৰণে মই তেওঁলোকক এটা অক্সিমিটাৰ দিছোঁ যে গাঁৱত আমাৰ এনেকুৱা কিছুমান মানুহ আছে উশাহ নিশাহ লওঁতে কষ্ট পাই আছে কিন্তু হস্পিটেলত নাহে। গতিকে ANM জন, GNM জন বা MPW জন ঘৰত গৈ যেতিয়া অক্সিজেন লেভেলটো চাব আৰু যেতিয়া কম থাকিব লগে লগে হস্পিটেলাইজ কৰি দিব, তেতিয়াহ'লে আমাৰ মৃত্যুৰ হাৰটো কমিব আৰু কোভিডৰ যিটো সংক্ৰমণ সেইটো ৰোধ হ'ব। সেইকাৰণে মই তেওঁলোকক মাস্কো দিছোঁ, চেনিটাইজাৰ দিছোঁ যে সকলোৱে যাতে মাস্ক পৰিধান কৰে, সামাজিক দূৰত্ব যাতে বজাই ৰাখে, বজাৰসমূহত যাতে ভিৰ নকৰে, ঘৰতে থাকি যাতে কোভিডৰ লগত যুদ্ধ কৰি জয়ী হ'ব পাৰে তাৰ কাৰণে এটা বৃহৎভাৱে সজাগতা অনাৰ কাৰণে MPW, ANM, GNM আৰু চিকিৎসা কৰ্মীসকলক মই ইয়াত একলগ কৰি অনুৰোধ জনাইছোঁ আৰু তেওঁলোকেও খুব হাতে কামে ভালকৈ কাম কৰি আছে। মই যেতিয়া আহিছোঁ ইয়াত এই ডক্টৰসকলক পাইছোঁ, চিকিৎসা কৰ্মীসকলক পাইছোঁ, তেওঁলোকে যথেষ্ট সহায় কৰি আছে। আজি ৰাতিপুৱা 7টাতেই তেওঁলোকে আহি পাইছে। 7টাত কোনো হস্পিটেলত ডক্টৰ নাযায়, কিন্তু মই প্ৰথম ৰূপহীত গ'লোঁ, আছে চিকিৎসকসকল আছে, নাৰ্ছসকল আছে, জুৰিয়াত আহিলোঁ, চিকিৎসকসকল, নাৰ্ছসকল চবেই আছে। গতিকে মই সুখী আৰু সকলো চিকিৎসকক মই ধন্যবাদ জনাইছোঁ, স্বাস্থ্যকৰ্মীসকলক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে যেনেকৈ সকলোৱে মিলাপ্ৰীতিৰে এই কোভিডৰ লগত যুদ্ধ কৰি আছে, নিশ্চয় আমি ইয়াৰ ফল পাম। আমাৰ সমষ্টিত হয়তো 2-4 দিনৰ ভিতৰতেই সংক্ৰমণৰ হাৰ আৰু অধিক কমি আহিব বুলি মই আশা কৰিছোঁ। গতিকে এইখিনিতে আপোনালোকৰ চেনেলৰ জৰিয়তে মই সকলো জনসাধাৰণক অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে সকলোৱে মাস্ক পৰিধান কৰক, সামাজিক দূৰত্ব বজাই ৰাখক আৰু বজাৰত ভিৰ নকৰি ঘৰতে থাকি কোভিডৰ লগত যুদ্ধ কৰি কোভিডৰ সংক্ৰমণৰ পৰা আমাক ৰক্ষা কৰক, আপুনি নিজে ৰক্ষা কৰক। এইখিনি কথাই আপোনালোকৰ চেনেলৰ জৰিয়তে মই সকলো জনসাধাৰণক অনুৰোধ জনাইছোঁ। জুৰিয়াৰ পৰা তমিজুদ্দিনৰ ৰিপৰ্ট, নেক্সটাৰ নিউজ, গুৱাহাটী।